এই মুহূর্তে অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 5 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকীঘৰ। আপুনি যদি চৰকাৰী পকীঘৰ আৰু অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰিছে তেনেহলে সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকীঘৰ। মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিলে মিয়াসকলে। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি আল্লাহৰ নামত ললে শপত মিয়াসকলে। আমি বিজেপিৰ লগত নাথাকি যি ভুল কৰিছো ইয়াৰ বাবে ক্ষমা বিচাৰিছো। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমতে খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আৰু চৰকাৰী পকীঘৰ। আপুনি যদি চৰকাৰী পকীঘৰ আৰু অৰুণোদয় আঁচনি বিচাৰিছে তেনেহলে সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। পূৰ্ণাংগ মন্ত্ৰী সভা গঠনৰ পিছতে ৰাজ্যত পূৰ্ণদমে চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকীঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। হিতাধিকাৰী হব পুনৰীক্ষণ সোমাব নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ তালিকাত হব পাৰে ডাঙৰ সালসলনি। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। অৰুণোদয় হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নতি হোৱা সকলৰ কৰ্তন হব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি পালে কৰ্তন হব নাম। বাদ পৰা দৰিদ্ৰ বিবাহ অবিবাহিত মহিলা আৰু দিমাংক নতুনকৈ কৰা হব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। ইফালে চৰকাৰী পকীঘৰক লৈ চলিব জৰীপ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। অসমৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি মিয়াৰ। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি ললে শপত। মছজিদতে আল্লাহৰ নামত শপত বাক্য কৰিলে মিয়াই। বিজেপিৰ লগত নাথাকি আমি ভুল কৰিলো। বিজেপিৰ লগত নাথাকি ভুল কৰাৰ বাবে আমি ক্ষমা বিচাৰিছো। আজি আমি শপত লৈছো অনাগত দিনত আমি বিজেপিৰ লগতে থাকিম। লখিমপুৰৰ কাকৈ ৰাজগড়ৰ এটি মছজিদৰ এই পৰিৱেশ। আল্লাহৰ ওচৰত শপত খাই নিজৰ ভুল স্বীকাৰ কৰিলে মিয়াই। লখিমপুৰ বিধানসভা সমষ্টিৰ কাকৈ ৰাজগড়ৰ মিয়াই খালে শপত। অসমৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি মিয়াৰ। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি ললে শপত মিয়াসকলে। মছজিদতে আল্লাহৰ নামত শপত বাক্য কৰিলে মিয়াই। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।